বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমঃ। বন্ধু পরম গুরু হে শ্রীমন্ত শঙ্কর। বন্ধু পরম গুরু হে মহাভাগবত। প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয়। তৃতীয় চতুর্থে যার হুয়ে উদয়। নাভি দেখে পঞ্চমেশ স্থে বক্ষস্থল। সপ্তমে অষ্টমে কর কমল যুগল। কণ্ঠ দেখ নবমেদ সমে যার তুণ্ড। একাদশে ললা তদা দশে ভৈল মুণ্ড। হেন ভাগৱত মূৰ্তি অতি মনোহৰ। কমলক দৃশ বৰ্ণ শ্যাম কলেবৰ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। জগত ৰনাথ মহাহৰি চিন্তি বেকতাক যত্ন কৰি। প্ৰসন্ন বদন প্ৰফুল্ল যেন কমল। অৰুণ নয়ন প্ৰকাশয় পদ্ম কুসুমৰ। নমস্কাৰ সকলো মোৰ ইউটিউব চেনেলৰ ফ্ৰেণ্ডসকলক জনাব বিচাৰিছোঁ যে আজি মই বৰদোৱা আহিলোঁ। বৰদোৱাৰ পৰিৱেশ যিটো সেইটো দেখালোঁ আপোনালোকক। বিশেষ এতিয়া মানুহ বেছি নাই ইয়াত সমাগমত, আৰু যিকণ পাৰিছোঁ আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলোঁ নামঘৰৰ পৰিৱেশটো। যিহেতু আপোনালোকে এনেকুৱা পৰিৱেশ হয়তো কেতিয়াও মানে কেচ কৰিব নোৱাৰে, কাৰণ ইয়াত বহুত মানুহ হয়। আজি ভাল লাগিলে, প্ৰথমবাৰ আহিছোঁ। আৰু এতিয়া পুখুৰী পাৰত বহি আছোঁ। পুখুৰী পাৰলৈ আহিলোঁ য'ত নেকি মানুহবিলাকে খানা খায় ইয়াত। আৰু এইটো পৰিৱেশ ৰাউণ্ডটো ঘূৰে, সকলো আহে। আৰু পৰিৱেশ এতিয়া বহুত ঠাণ্ডা, মানুহ বিশেষ নাই। ভাল লাগিলে আহি পৰিৱেশটো। আপোনালোকেও আহিব চাবলৈ। মোৰ লগত অহা এইবিলাক সকলো হেন ভাগৱত মূৰ্তি অতি মনোহৰ। কমলক দৃশ বৰ্ণ